Hey guys, welcome back to my YouTube channel Assam vlog. তো স্বাগতম জানাইছো আপোনালোক আৰু এটা নতুন ব্লগলৈ। তো তাকে মোৰ ভাইজন আৰু ৰখি আছে। হেল্ল' ভাই হেল্ল'। তো আজি তো ৰাগ মহোৎসৱ হয়। তো আজি পৰা ষ্টাৰ্ট হৈছে। তো ভাবিলো অলপ আপোনালোকক দেখাই দিও এবাৰ কেনেকুৱা আয়োজন হৈছে। সো কৰোনা কাৰণেতো মেক্সিমাম প্লেন ফুসে হৈ গৈছে। তাতে চাইবা বলে অলপ ভালকৈ আয়োজন কৰিছে বলে অলপ। কিবা শুনিছা না না লাইটিং শুনিছো ভাল। তো চাই কি আছে জলক ব্লগটো আমি আৰম্ভ কৰোঁ। তো লেটছ গো। মানুহ মানে এইবাৰ ৰাস চাব মানে কাৰণ চাচোন গাড়ী জামে লাগি গ'ল। তাকেতো ইয়াৰ পৰা যদি এনেকুৱা হয় তাতে কেনেকুৱা হ'ব আৰু সৃষ্টি হ'ব। তো গাইজ আমি যাই আছোঁ। চ' অলপমান জামান পালোঁ। চ' দেখাই দিলোঁ কেনেকুৱা হৈ আছে আপোনালোকে গমেই আহিছে। তো মানে মানুহ জোচ কমা নাই মানে। কিন্তু এটা ভাল লাগে আমাৰ ৰাসটো নলবাৰীৰ আৱেগ হয়। চ' যিমান কি ভিন্ন কিয়া ভাল লাগে আৰু আমাৰ নলবাৰী হৈ কিনে প্ৰাউড ফিল হয় আমাৰ যে ৰাস মহোৎসৱ এটা। সেই যিমান কি হুলস্থুল হওক বা কৰোণা হওক বা কিন্তু আমাৰ জোচ কোনো দিনে নকমে। এইবিলাকৰ অলপ বেছি জোচ আছে। চ' সকলোকে কওঁ যাতে সকলোৱে আমাৰ নলবাৰীৰ ৰাসবোৰক চাই উপভোগ কৰে সেয়ে ক'ব বিচাৰোঁ। তো চলো এতিয়া ৰাস মহোৎসৱত একেলগে আপোনালোকক লগ পাম। তো লেটছ গো মেন। তো গাইজ দেখিবলৈতো পাইছে মানে কি কৰোণাই মানে চব মানে ধ্বংস কৰি দিছে মানে মানুহে নাই আৰু আগৰ ফালে হ'লে ইয়াতে মানে ডেক'ৰেশ্যন পালে হয়। তো এইখন এখন নতুন কৰি খুলিছে ষ্টাইল বাজাৰ। আপোনালোকে যোনে মই ভিডিঅ'টো চোৱা নাই ষ্টাইল বাজাৰৰ মইতো ডেছক্ৰিপশ্যনত দি দিম চাই ল'ব পাৰে। তো বাকী বাজাৰৰ বিয়েটো বাচি গৈছে বাকী এটা বিজি ভাই আনবোৰ কি কবি। তো কিবা ক'ব ভাই অলপ ৰাসৰ বিষয়ে আমাৰতো নায়ে আৰু না দোকান বাহা না কিবা একোৱেই নাই মানে এইবাৰ। তো মন্দিৰৰ ভিতৰে যাই চাওঁ কি হয়। চ' চাই কি আছে বলক আমাৰ লগতে ইয়াৰ গাইজ এতিয়া বৰ্তমান ইনগ্ৰেশ্যন হ'ব। তো হনুমান বাবা কি যায় আপুনি হনুমান শুনিব কয় আৰু পিছত এতিয়া বা কৃষ্ণ আহি গ'লে। তো গাইজ এতিয়া অলপ কিছু পৰিমাণে অলপ মানুহ চানুহ অহা আৰম্ভ কৰিছে আৰু মেইনলি এতিয়া মানে ইনগ্ৰেশ্যন কৰিব। কোনে ইনগ্ৰেশ্যন কৰিব কিবা গম পায় নেকি? চ' এতিয়া গ'লে মোক ভালকৈ গম পোৱা নাই কোনে ইনগ্ৰেশ্যন কৰিব। তো অলপ ভিতৰত গিয়ে যাই কিনে চাই লওঁ কোনে কি হয়। তো কৰোণা চৰোণা নহ'লে ভাল লগ গাইছা নহ'লে আৰু হস্পিটেলতে একবাৰ লাগিব। তো চাব পাৰে। তো লাইটিং চাইটিং ভাল কৰিছে আৰু ন ৰাস বুলিবা নলবাৰী। তো চাব পাৰে গাইছ। তো পাৱাৰ আছে আমাৰ নলবাৰীবাসীৰ পাৱাৰ আছে। ৰাস মানে নলবাৰীৰ পাৱাৰ আছে। অঁ এয়া মানে মানুহ কিন্তু মোৰ এটা লগৰ ল'ৰা ফ্ৰেণ্ড চাব পাৰে আহি আছে। হাই কেনে খবৰ দোস্ত? ব্লগিং চলি আছে ইয়াত ঠিক আছে দে। তো ৰাসৰ ভিতৰত মানে প্ৰৱেশ কৰিলোঁ আৰু তো প্ৰথমতে ভাবি আছিলোঁ মানুহ চানুহ নহ'ব কিন্তু যিটো মানুহ নাহে কৰোণা ভয় খাই পলাব কমেডি পলাব ভাই বিদ্যা সমাগম হৈছে কিন্তু লগা হৈছে। তো আপোনালোকক অলপ বেক ভিউ দেখাই দি দিয়ক কিমান মানুহ হৈছে গম পাই যাব। তো চক গাইজ চক ভাই। তো এইটো আমাৰ হৰি মন্দিৰ গুৱাহাটী ডেক'ৰেশ্যন ভাই কি খবৰ? আছোঁ। তো এইটো মেইন মন্দিৰটো। এনেকুৱা মহামাৰীটো যে মানুহ যে ৰাস চাবৰ কাৰণে জোচটো মানে সেইটো চাই অলপ ভাল লাগিছিল। প্ৰথমতে অলপ নিৰাশ হৈছিলোঁ যেতিয়া ৰাস্তাত কোনো মানুহ দেখা নাছিলোঁ কিন্তু এতিয়াহে ভাল লাগিছিলে। তাৰ আগলৈ চাই থাককচোন ব্লগটো কি হয়। ইয়াতে এখন হ'ল কিতাপৰ দোকান। তো এতিয়া পুৰণি কিতাপ পাব বা সাহিত্যিকৰ যাৰ ইণ্টাৰেষ্ট আছে না চব পাব। চ' এনেকুৱা মানুহৰ সকাম বাঢ়ি আছে আৰু গাইজ লাইটিংখিনি ভাল লাগিছে। কিবা কাৰণে দুৰ্গা পূজাটো একদম বেকাৰে গৈছে এইবাৰ আমাৰ কিন্তু এইবাৰ কিবা কৰি অলপ হ'লেও ডেক'ৰেশ্যন কৰিছে ৰাস মহোৎসৱত। তো ভাল লাগিছে। তো চাব পাৰে তো ইয়াতে কি আছে ঐ লিভাৰ আৰু কিডনীৰ আজীৱন কৰি ৰাখক। তো ইয়াতে ঘৰুৱা বিধানৰ সামগ্ৰী আৰম্ভ কৰিছে। তো মেইন কমিটি তো ইয়াতে ইনগ্ৰেশ্যন কৰিব কোনিবা কৰে এতিয়া। তো ব্ৰ এইবাৰতো খেলা ধূলা একো বস্তু নাইয়ে আছে 20 ভাগে আছে 20 ভাগে আছে নেকি? অলছি নেকি 20 ভাগে? কি আছে এতিয়া এখন ৰবা তুমি চাব পাৰিবাতো হয় নেকি?
তো বলা বলা দেখাই দি আছো গাইস এতিয়া উদ্বোধনী আৰম্ভ কৰিব সতত তো চাব পাৰে তো ভাই জলো জলো জলদি জলো तो गाइस लेट्स होप सारा डुप्लिकेट माल आइनছি বাৰু হেকাৰে ফুটাই নাই দেখিলে গাইস এই গৰুটো কি ৰিঅ্যাকশন হ'ব ভাবকচোন लेट्स होप বৰ্তমান ইয়াতে শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী ৰাস মহোৎসৱৰ ৰাজহুৱা মঞ্চত ইয়াৰ উদ্বোধনী কাৰ্য কিছু সময় আগত উদ্বোধন হৈ গ'ল এতিয়া ৰাজহুৱা মঞ্চত উপস্থিত হৈছে মঙলদৈ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱ আৰু লগতে নলবাৰী সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত অশোক শৰ্মা দেৱ আৰু লগতে ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিভিন্ন কবিয়া উপস্থিত আছে মানে ৰাজহুৱা এতিয়া ৰাজহুৱা মানে এটা উৎসৱ চলাই আছে চ' মোৰ ফ্ৰেণ্ডজনে কৈ দিলে আপোনালোকক গোটেইখিনি কথা চাব পাৰে এতিয়া ইয়াতে চলি আছে তো এতিয়া জাষ্ট আপোনালোকক অলপমান ভিউ চিউ দেখাবলৈ জাষ্ট ট্ৰাই কৰোঁ এতিয়া আপোনালোকক তো বলক তো গাইজ মেইন এট্ৰেকশ্যন হ'ল এইটো তো ইয়াতে ভাগন চলি আছে তো ইয়াতে কিছু কিছু দৃশ্য দেখাই দিছোঁ যিখিনি কৰিছোঁ তাতকৈ কৰিবলগীয়া আছে বহুত সেইকাৰণে মই আপোনালোকৰ আগত মানে স্বীকাৰ কৰিবলৈ বাধ্য হৈছোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় সাপৰ নাম কি আছিল সৰ্বানন্দ সোণোৱালদেৱে নট কোৰিয়াল এখন যে সাপ যি আছিলে যদু কৃষ্ণজী মাৰিছিল যে সৰ্বাংগ সুন্দৰ অতিথি কৰি দিম আৰু তেখেতে 18 মানে বিশেষ মূৰ্তি নাই ছয়বাৰ একেটাই আছে তো কৰোণাৰ কাৰণে অলপ কমি গৈছে তো আপোনালোকে সেইখিনি অলপ দেখাই দিলোঁ মানে এইটো পিতলৰ ন আৰে হেৰি দে কি বুলি কয় গাইছিতো মই নাজানো কি বুলি কয় ধৰ্মীয় অনুষ্ঠান ভগৱানৰ ধৰ্মীয় অনুষ্ঠান এইটো হয় আৰু এইটো কিহেৰে বনায় এইটো মই নাজানো ওপৰত ফুলৰ আইটেমখিনি আছে আৰু এইফালে মানে হেণ্ডলুমৰ ছোৱালীবিলাকৰ ব্লেক তো এইফালে লেপচা হ'ল চেয়াৰ গাইছ ঠাণ্ডা কৰিছি না চ' কিনিব পাৰে মানে ইয়াৰ পৰা আপোনালোকে যদি বিচাৰে আহি কিনে চাই যাব পাৰে ৰাসত আৰু পায় কিছুমান ইয়াতে দল পুতলা ব্ৰ' সৰু ল'ৰা ছোৱালী বাবে হয় আৰু কাৰ কাৰণে মনত পৰে এই বস্তুখিনি দেখিলি নক'বা আৰু নক'বা আপোনাৰ ক'ব লাগে চবেই জানিব লাগে এইবাৰ বিশেষত্ব হ'ল মানুহ যিমানখিনি নহওক কিন্তু বস্তুবিলাক কম নহয় কেতিয়াও যিমান কি সেইটো হয় তো ইয়াতে মণিপুৰী সেন মানে চেইন আদিবোৰ আছে খাৰুবোৰ তো ইয়াতে মানে কিছু দোকান দিব দিছে আৰু মানে দুৰ্গা পূজাতো এইবাৰ নিদিলে তো ৰাসত অলপ হ'লেও মানে ৰেষ্ট্ৰিকশ্যনটো কমাই দিছে তো ইয়াতে চাটৰ দোকান এখন চাব পাৰে তো এইবাৰ ভিতৰত মানে চকৰি মানে উঠা বস্তু একোৱেই নাই চ' আপোনালোকে মই ৰিয়েকশ্যন দিব পাৰিলোঁ হয় যদি হ'লে হয় কিন্তু বেড লাক গাইছ নেক্সট টাইম ৰাসত আৰু ধুম মাচাই দিম এতিয়াতো জাষ্ট কৰোণাৰ কাৰণে চ' অলপ মানে এনজয়মেণ্ট আছে বাট সিমান এটা এনজয়মেণ্ট হোৱা নাই এইবাৰ তো ইফালে অলপ কিছু দোকান পাহাৰ দিছে চাব পাৰে কিন্তু ভাই মানুহ কৰোণা ভয় নকৰে দেই নিজৰ যোনটো এটা ধৰ্মীয় উৎসৱ নাই সেইটো মানুহ পালন কৰে কিন্তু আৰু ৰাসৰ প্ৰতিতো আৱেগ এটা আছে মই কৈছোঁ আগত আছে আহিছে আৰু তো গাইজ এতিয়া অলপ নাস্তা কৰি ভিডিঅ'টো সমাপ্ত কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো গাইজ আজিলৈ ইমানেই বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'